নিজ নিজ আসন গ্রহণ করা। ভালোবাসা হোক মই শিকো আসলো পুরে তোমালোকৰ বাৰু মনত আছেনে? লব কোৱাচোন তুমি। সুন্দৰ লব, তুমি দেখিছো খুব সুন্দৰকৈ মনত ৰাখিছা। বাৰু কুশ তুমি কোৱাচোন। তুমিও দেখিছো খুব সুন্দৰকৈ মনত ৰাখিছা। বাৰু এই কথাষাৰ বাৰু কোনে কৈছিল? মহৰ্ষি বিশ্বামিত্ৰই। বাৰু লব এই কথাষাৰ বিশ্বামিত্ৰ মুনিয়ে কেতিয়া কৈছিল? বাৰু কুশ এয়া বাৰু ৰামায়ণৰ কোন কাণ্ডৰ কথা? হয় 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 বাল্যকাণ্ড ৰামায়ণৰ কথা। তোমালোকে খুব সুন্দৰকৈ মনত ৰাখিছা। বাৰু এতিয়া তোমালোকৰ যদি কিবা প্ৰশ্ন আছে তেনেহলে মোক সুধিব পাৰা। ৰামচন্দ্ৰ ৰজা সকলোৰে পিতা। তোমালোকৰ বাৰু বাচা হওক এইবোৰ কথা তোমালোকে পাছতো জানিব পাৰিবা। তোমালোক হোৱা ক্ষত্ৰিয়ৰ অনুদ্ভৱ, গতিকে শাস্ত্ৰ অধ্যয়নৰ লগে লগে যুদ্ধ আদি কৌশলসমূহ জনাটো তোমালোকৰ বাবে অতিকে প্ৰয়োজন। সেইবাবে মই তোমালোকক অতদিনে ভিন্ন ভিন্ন যুদ্ধৰ কৌশলসমূহ দেখুৱাই আহিছো। সেই হেতু আজি তোমালোকে তাৰে পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। পৰীক্ষাত প্ৰথমে মই দেখুওৱা ধনুবিদ্যাৰ কৌশলসমূহ মোৰ সন্মুখত প্ৰদৰ্শন কৰা। আজি মই তোমালোকক বাহুযুদ্ধৰ শিক্ষা কৰিম প্ৰদান। বাহুযুদ্ধ তোমালোকে ভালদৰে আয়ত্ত কৰি মোৰ সন্মুখত প্ৰদৰ্শন কৰিবা।
বাৰু বাচাব গুৰুদেৱ এতিয়া তোমালোকে চেষ্টা কৰাচোন ভাল গুৰুদেৱ তোমালোকে সকলো বিদ্যা নিষ্ঠাৰে আয়ত্ত কৰি গুৰুৰ হৃদয় জয় কৰিব পাৰিছা মোৰ বিশ্বাস ভৱিষ্যতে তোমালোক হবা একো একোজন সাহসী যোদ্ধা বাৰু বাছা